নমস্কাৰ। এয়া আজি সাজ দেখি গম পাইছে চাগে, হয় নামঘৰলৈ ওলাইছোঁ। এতিয়া যিহেতু পবিত্ৰ ভাদ মাহ চলি আছে, আমাৰ ঘৰৰ ফালৰ পৰা আজি নামঘৰত এভাগ শৰাই আগবঢ়াইছোঁ। ভাদ মাহটো শেষ হ'বৰে হ'ল আৰু এয়া মায়ে মই গৈ আছোঁ। আৰু নামঘৰ আমাৰ একেবাৰে ওচৰতে ঘৰৰ, সেইকাৰণে সোনকালে পালোঁগৈ। এয়া আৰু আমি আহি পোৱালৈ এগৰাকী দুগৰাকীকৈ গোপিনী আহি গোট খাইছেই, আমাৰহে অকণমান দেৰি হ'ল। আৰু এয়া চাওক, এয়া সেৱা কৰি এনেই বহি আছোঁ আৰু নাম শুনি শুনি বহি আছোঁ। নাম গাই শেষ হোৱাৰ পিছতে আমাক দিলে চাহ আৰু মিঠৈ, সেইটো দেখুওৱা নহ'লে আৰু লগতে দিলে প্ৰসাদ। প্ৰসাদ খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু প্ৰসাদ খাই খুবেই ভাল পাওঁ। এই বুট নিদিয়া প্ৰসাদটো যে অকল মগু, সেইটো প্ৰসাদ মোৰ একদম মানে প্ৰিয়। আৰু দেখিছেই নহয় কেনেকৈ খাইছোঁ। আৰু এয়া খাই বৈ আজৰি হৈ এয়া অকণমান দেখুৱাই দিছোঁ আৰু মুখখন। আৰু এয়া আমি দুজনী ঘৰলৈ আহিলোঁ। আজি